গুড মৰ্ণিং ফ্ৰম কহিমা। কালি গম পালে কালি আহিছিলোঁ কহিমালৈ আৰু আজি বৰ্তমান ভাল নহয় সেইকাৰণে ভাবিছোঁ আজি ষ্টে কৰি দিওঁ, কালি যাম। তো এতিয়া মই ওচৰতে আছোঁ, এয়া হৈছে ৱাৰ চেমেট্ৰি হয়তো কহিমা ৱাৰ চেমেট্ৰি হয়, তালৈকে গৈ আছোঁ আমি এতিয়া। তো বহুত ঠাণ্ডা হয়, লিখা আছে ৱাৰ চেমেট্ৰি। চ' আমি এণ্ট্ৰি কৰিম এতিয়া পিনে। মাস্ক ইম্পৰ্টেণ্ট না? ইয়া মাস্ক ইম্পৰ্টেণ্ট। ইয়া চি মাস্ক ৰিকুৱাৰ্ড বিয়ণ্ড দিছ পইণ্ট। প্লিজ ইউজ হেণ্ড চেনিটাইজাৰ বিফৰ এণ্টাৰিং এণ্ড মেইনটেইন ছ'চিয়েল ডিষ্টেঞ্চ। ইটছ ভেৰি গুড। চ' সোমাই আহিছোঁ ৱাৰ চেমেট্ৰি কহিমা, ওৱান অফ দ্য গ্ৰেটেষ্ট প্লেচ ইন কহিমা নাগালেণ্ড। আপোনাক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ। চব খবৰ আছে ইয়াত। গাইজ এ চাওক 1939ত পৰা আৰম্ভ হৈছিলে 1945লৈকে ৱাৰ হৈছিলে। ইন হনাৰ অফ দিছ অফিচাৰ্ছ এণ্ড মেন হু ডাই ইন বেটেল এণ্ড হুজ মৰ্টেল ৰিমেইনছ ৱেৰ কমিটেড টু ফায়াৰ। চ' গোটেইখিনি নাম লিখা আছে ইয়াতে, কোন কোন শ্বহীদ হৈছিলে। Their name lived for evermore. हमेशा याद रखेगा इसको। या धुनिया दृश्य चौक अल्टीमेट। গাইজ আজি আপোনাক দেখালোঁ কহিমাৰ ৱাৰ চিমেট্ৰি যিটো আছে, দেখিছে পিছফালে এইপিনে ৱাৰ চিমেট্ৰি। চ' যাক দেখালোঁ আপোনালোকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আহিছোঁ যদি অলপমান দেখাই দিওঁ আপোনালোকক, চ' সেইকাৰণে আহিলোঁ এতিয়ালৈ। চ'
একো নাই আপোনাৰ হৰ্ণবিল ফেষ্টিভেল চাব নোৱাৰিলোঁ, এটা প্ৰব্লেম হৈ গ'ল, বন্ধ আছে এতিয়া। আৰু নেক্সট টাইম আহিম, নেক্সট ইয়েৰ চিয়'ৰ ডেফিনেটলি আহিম, হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহিম। এতিয়া বৰ্তমান মই গৈ থাকোঁ অলপমান কহিমা ষ্ট্ৰীট ফুড অলপ টেষ্ট কৰিম। চ' আই লাইক কহিমা, লেটছ ট্ৰাই এগেইন, নেক্সট টাইম এগেইন আই উইল কাম। চ' এয়া হৈছে আপোনাৰ ৱাৰ চিমেট্ৰি কহিমা, দেট ইজ এ লেজেণ্ড প্লেচ। বঢ়িয়া, আপোনালোকে যদি আহে কহিমা, মানে কহিমালৈ আহিলে এইটো প্লেচ আপোনালোকে ভিজিট কৰিবই। ইউ মাষ্ট ভিজিট দিছ প্লেচ বিকজ বহুত ইয়াত হিষ্ট্ৰী আছে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ গোটেইখিনি বস্তু ইয়াত পাব আপোনালোকে, যিমানখিনি চলজাৰ ইয়াত ঠাইলৈ শ্বহীদ হৈছিলে। আৰু ইয়াত মানে আপোনাৰ এইটো জেগাত হেণ্ড টু হেণ্ড ফাইট হৈছিলে, মানে লগালগ, মানে ইপিনৰ পৰা আহিছিলে ইপিনৰ পৰা আহিছিলে, দুই পিনৰ পৰা আপোনাৰ আহি পিনাই পূৰা ফাইট হৈছিলে, ফাইট হৈ পিনে ইয়াতে ঢুকাইছিলে। বাকী ব্লগটো ইমানেই আছিলে, ব্লগ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, নতুনকৈ ছাবস্ক্ৰাইব কৰিব। লগ পাম নেক্সট ব্লগত, আজিলৈ বাবাই, টেক কেয়াৰ, বাবাই।